নমস্কাৰ, মৃদুস্মিতা ৱাৰ্ডৱছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ধুনীয়া ধুনীয়া মেখেলা চাদৰ কালেকশ্যন লৈ আজি আকৌ আপোনালোকৰ মাজলৈ, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিছোঁ। আজি দেখুৱাম মিক্স পাটৰ কালেকশ্যন। এইটো থাকিব অৰেঞ্জত থাকিব, এইটো হ'ব আঁচলৰ পাৰি আৰু ডাঙৰ বুটা সৰু বুটা দিয়া আছে। অৰেঞ্জত থাকিব, খুব ধুনীয়া হয় মিক্স পাটৰ যোৰা আৰু গোটেই গাতে ডাঙৰ বুটা সৰু বুটা দিয়া আছে। এই ছটা সাইড পাৰি থাকিব, সাইড পাৰি ছটাত মিনা কৰা আছে, ব্লু মিনা কৰা আছে। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰে তেনেহ'লে পাৰ্টি ৱেৰ মিক্স পাটৰ যোৰা। নেক্সট মেখেলা থাকিব, এইখন হ'ব মেখেলাখন। হেণ্ডলুম হয় মেখেলাখন আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰে তেনেহ'লে আমাৰ হোৱাটছএপ নম্বৰ দিয়া থাকিব, তাতে যোগাযোগ কৰিলে হ'ব। এইটো থাকিব ব্লাউজ পিছত এটা পাৰি আৰু গোটেই ব্লাউজ পিচটো হেভিত আহিব অনলি টপ। নেক্সট দেখুৱাম এইটো যোৰা। এইটো থাকিব পেৰট গ্ৰীণত থাকিব, ডাঙৰ বুটা সৰু বুটা দিয়া আছে এনেকুৱা। আচল কন্ট্ৰাষ্টত থাকিব, গ্ৰে কালাৰত থাকিব। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। এইখন হ'ব চাদৰখন খুব ধুনীয়া হেণ্ডলুম হয় এইবিলাক। এই ছটা সাইড পাৰি থাকিব, সাইড পাৰি ছটা থাকিব গ্ৰে কালাৰত থাকিব। যিহেতু আচল কন্ট্ৰাষ্ট হয় কাপোৰযোৰ, খুব ধুনীয়া। অনলি 1350 টকাতে ল'ব পাৰিব। 1350 টকাতে ল'ব পাৰিব। নেক্সট থাকিব মেখেলাখন, এইখন থাকিব মেখেলাখন। আহল বহল হ'ব আৰু আঁঠুৰ ওপৰলৈকে বুটা দিয়া থাকিব। কালাৰটো আহিব পেৰট গ্ৰীণত থাকিব। খুবেই মৰম লগা হয় কাপোৰযোৰ। আছে ৰাণী পিংক আৰু ব্লুত দিয়া আছে আৰু গল্ডেন গুণা। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব। এইটো থাকিব ব্লাউজ পিচ। ব্লাউজ পিচটো হেভিত থাকিব আৰু এটা পাৰি থাকিব এনেকুৱা। ব্লাউজ পিছত এটা পাৰি থাকিব। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত থাকিব ডিপ গ্ৰীণত থাকিব। এনেকুৱা সৰু সৰু বুটা দিয়া আছে আৰু আঁচলৰ পাৰিটো এনেকুৱা মিনা কৰা আছে, গল্ডেন গুণাত মিনা কৰা আছে। এইখন হ'ব চাদৰখন, খুব ধুনীয়া মিক্স পাটৰ যোৰা। মেখেলাখন আহল বহল হ'ব। মেখেলা তলৰ পাৰিটো এনেকুৱা ডাঙৰ বুটা সৰু বুটা দিয়া আছে আঁঠুৰ ওপৰলৈকে। পাৰি ছটাত অৰেঞ্জ মিনা কৰা আছে আৰু এটা ব্লাউজ পিছত পাৰি থাকিব আৰু ব্লাউজ পিচটো আহল বহল আহিব। কন্ট্ৰাষ্ট যোৰা, এইটো থাকিব কন্ট্ৰাষ্ট যোৰা, মচুৰ কালাৰ যোৰা আৰু তাতো থাকিব লেভেণ্ডাৰ কালাৰত। খুবেই ডিমাণ্ডিং যোৰা আৰু মাল্টি বুটা দিয়া আছে, সৰু বুটা ডাঙৰ বুটা দিয়া আছে। আৰু এই ছটা সাইড পাৰি থাকিব। মেখেলাখন এখন কন্ট্ৰাষ্ট কালাৰত আহিব, এনেকুৱা কন্ট্ৰাষ্টত আহিব। মচুৰ দালিৰ কালাৰত থাকিব আৰু এইটো হ'ব আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে, এটা ডাঙৰ বুটা দিয়া আছে আৰু সৰু সৰু বুটা দিয়া আছে, আঁঠুৰ ওপৰলৈকে বুটা দিয়া আছে। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰে আপোনালোকে স্ক্ৰীনশ্বট ৰাখি ল'ব। এইখন হ'ব ব্লাউজ পিচত এটা পাৰি থাকিব আৰু ব্লাউজ পিচটো হেভিত আহিব, কন্ট্ৰাষ্টত আহিব। খুবেই ধুনীয়া হয়। অনলি 1350 পাটৰ যোৰা হয় হেণ্ডলুম। অফাৰ প্ৰাইজত দিয়া হৈছে। আপোনাৰ কালাৰত থাকিব, ডাঙৰ ডাঙৰ মাল্টি বুটা দিয়া আছে, সৰু বুটা ডাঙৰ বুটা দিয়া আছে। আৰু এইটো হ'ব আঁচলৰ পাৰিটো, ব্লু আৰু ৰেড মিনা কৰা আছে। এই ছটা সাইড পাৰি থাকিব, ডুৱেল কালাৰত আহিব। সাইড পাৰি ছটা খুব ধুনীয়া হয়, ডাঙৰ ডাঙৰকে দিয়া আছে। চি গ্ৰীণ কালাৰত থাকিব আৰু ডুৱেল টোন আছে কাপোৰযোৰত ডুৱেল টোন আছে। যদি আপোনালোকৰ পছন্দৰ যোৰাৰ ভিতৰত পৰে স্ক্ৰীনশ্বট ৰাখি ল'ব। এইখন থাকিব মেখেলাখন, খুব ধুনীয়া আহল বহল হ'ব মেখেলাখন। খুব ধুনীয়া লাগিব যেতিয়া আপোনালোকে পৰিধান কৰিব কাপোৰযোৰ, খুবেই মৰম লগা। ব্লাউজ পিচটো খুব ধুনীয়া। ব্লাউজ পিচটো চিম্পুলত আহিব, মুগা কালাৰত আহিব আৰু এইটো গোটেই গাটো এনেকুৱা ডিজাইন কৰা আছে। ইয়াত সাইড পাৰি নাই, এনেকুৱা ডিজাইনটো আছে। খুব ধুনীয়া হয়।
মিক্স পাটৰ যোৰা হয়, কন্ট্ৰাষ্টত থাকে গ্ৰীণ কালাৰটো আহিব, মেহেন্দিটো হ'ব ব্লাউজ পিছত এটা পাৰি থাকিব। অনলি 1600 টকাতে ল'ব পাৰিব। এইযোৰৰ প্ৰাইচ অনলি 1600, 1600 টকাতে ল'ব পাৰিব মিক্স পাটৰ কন্ট্ৰাষ্ট যোৰা। খুব ধুনীয়া, ইয়াত চাইড পাৰি নাথাকিব, মচুৰ কালাৰত খুব ধুনীয়া হয়। এইটো হ'ব আঁচলৰ পাৰিটো এনেকুৱা ব্লু আৰু চিলভাৰ গুণাত দিয়া আছে, চিলভাৰ গুণাত ব্লু মিনা কৰা আছে আৰু গোটেই গাটো সৰু সৰুকে বুটা দিয়া আছে। এই ছটা চাইড পাৰি থাকিব, চাইড পাৰি ছটা সৰু সৰুকে দিয়া আছে। এইখন হ'ব মেখেলাখন, মেখেলাখন আহল বহল হ'ব। এইটো হ'ব ব্লাউজ পিচ, ব্লাউজ পিচত খুব ধুনীয়া হয়। ব্লাউজ পিচটোত এটা পাৰি থাকিব আৰু চিম্পল আহিব। অনলি 1250 টকাতে ল'ব পাৰিব। গতিকে এই কেইযোৰ কালেকশ্যনে দেখুৱালো। যদি ইয়াৰ ভিতৰত কিবা পচন্দৰ যোৰাৰ ভিতৰত পৰে, আপোনালোকে নিশ্চয় আমাৰ হোৱাটছএপ নম্বৰত যোগাযোগ 8472993279। এইটো হৈছে আমাৰ হোৱাটছএপ নম্বৰ। ইয়াতে যোগাযোগ কৰি আপোনালোকৰ নিজৰ পচন্দৰ কাপোৰযোৰ ঘৰত বহিয়ে ক্ৰয় কৰিব পাৰিব, একেবাৰে ৰিজনেবল প্ৰাইজতে। গতিকে আজিলৈ আহিছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে অশেষ ধন্যবাদ জনালো আৰু আপোনালোকে ভালে থাকক, সুস্থ থাকক তাৰে কামনাৰে আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছো। নমস্কাৰ।